আমি সকলোকে টিংখাং সমষ্টিৰ দিহিংচাঙৰ তৰফৰ পৰা আন্তৰিকতাৰে মৰম আৰু কাইলৈ দিনৰ কাৰণে আদৰণি জনাইছোঁ। প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অসমৰ জৈৱ বৈচিত্ৰতাই যেন নিৰৱধিৰ সকলোকে হাত বাউল মাতে। নৈসৰ্গিক পৰিৱেশ, তাতে আকৌ নৱবৰ্ষ। এনে পৰিৱেশত নৱবৰ্ষক আদৰণি জনাবলৈ বাৰু কোন পিছ পৰি থাকিব? হয়, এনে এক মনোমোহা প্ৰাকৃতিক পৰিৱেশক মনজোৰাকৈ সজাই পৰাই তোলা হৈছে টিংখাঙৰ দিহিংচাং বহুমুখী প্ৰকল্প, পানীবিল আৰু মুগাচুমনি মাহমৰা আলিকিনাৰ, য'ত কেৱল নৈসৰ্গিক শোভাবৰ্ধনেই নহয়, আমাৰ গ্ৰাম্য সমাজৰ অৰ্থনৈতিক ভেটিও টনকিয়াল কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আহকচোন নৱবৰ্ষক আদৰো এই সুন্দৰ পৰিৱেশৰ মাজত। এজাক কৰ্মঠ যুৱক যুৱতীয়ে জীপাল কৰি তুলিছে আমাৰ এই সেউজীয়া পৰিৱেশ তথা দিহিংচাং বহুমুখী প্ৰকল্প। অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, টিংখাং বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত বিমল বৰাদেৱৰ বিশেষ উদ্যোগত দিহিংচাং বহুমুখী প্ৰকল্পই এতিয়া পোহৰৰ বাট বুলিছে। বিগত ৩টা বছৰ ধৰি দিহিংচাং বহুমুখী প্ৰকল্পৰ জৰিয়তে কেইবাটাও স্থানক গ্ৰাম্য পৰ্যটনস্থলী হিচাপে নিৰ্মাণ কৰি তোলাৰ অবিৰত প্ৰয়াসৰ ফলস্বৰূপে অহা ৩১ ডিচেম্বৰ ২০২২ আৰু ১ জানুৱাৰী ২০২৩ তাৰিখে নৱবৰ্ষক আদৰাৰ লগতে পানীবিল আৰু মুগাচুমনি বিল, মাহমৰা আলিকিনাৰৰ প্ৰাকৃতিক সৌন্দৰ্য দিহিংচাং ফুড ফেষ্টিভেলৰ জৰিয়তে গ্ৰাম্য পৰ্যটনস্থলী আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। উক্ত অনুষ্ঠানত সমূহ প্ৰকৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ।